নমস্কাৰ সশ্ৰদ্ধ প্ৰণাম আৰু মৰমেৰে মই প্ৰিয়ম শইকীয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম শইকীয়ালৈ। যোৱা দুদিনৰ আগত বন্ধু পুলক আহিছিলে দৰং কলেজৰ দৰং মহাবিদ্যালয়ৰ কিবা মেগাজিনৰ কামত আহিছিলে। তাৰ বাবে আমি চেতনা দাস বাইদেউৰ ঘৰলৈ গৈছিলোঁ। গতিকে কৈ দিওঁ কথাখিনি। মই ভিডিঅ' বনাম বুলি যোৱা নাছিলোঁ, তাৰ কাৰণে অলপ ভিডিঅ' বনাবলৈ গৈছিলোঁ আৰু ফটো দুকপিমান মাৰি দিবলৈ গৈছিলোঁ তাত। তাৰ লগত গ'লোঁ, বাইদেউৰ লগত কথা পাতি ভাল লাগিলে। বহুত ফ্ৰী বাইদেউ, ইমান তেনেকুৱা তাৰমানে চান্স পাম বুলি ভবা নাছিলোঁ, কিন্তু বাইদেউ বহুত ফ্ৰী, ভাল লাগিলে কথা পাতি। নিজৰ মানুহৰ আগতে তাৰমানে ঘৰত গৈছোঁ, চাহ তাহ খাই মেলি কথা পাতিছোঁ। মই ভাবিলোঁ কিবা এটা বনাই দিওঁ আৰু ভিডিঅ' এটা। গতিকে বাইদেউৰ লগত কিবা এটা ধেমালি কিবা কিবি এনেকুৱা দুটামান ক্লিপ আছিলে, এনেই জাষ্ট যেনেকৈ আমি কথা পাতোঁ ধেমালিতে, তেনেকুৱা ক্লিপ দুটামান আছে, ইয়াত দি দিছোঁ। বিশেষ চিৰিয়াছ মই একো দিয়া নাই, বাইদেউৰ লগত মই ইণ্টাৰভিউ ল'বলৈ যোৱা নাছিলোঁ, ডিছকাছ কৰা এইবিলাক একো দিয়া নাই। জাষ্ট তাত এনেই কি কৰিছিলোঁ বাইদেউৰ ঘৰটো, সেয়াই আৰু। গতিকে চাব, আৰু দুটামান ভাল ভাল বাইদেউৰ কথাও কৈছিলে ইণ্টাৰভিউ সময়ত, গতিকে সেইকেইটাও লগাই দিম মই। গতিকে চাব, ভাল পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। मेरे तू है एक बंजारा, जाने ना तू क्यों फिरता वारा। दिल मेरे तू है एक नकारा, माने ना तू क्यों किस्मत का मारा। চেতনা বাইদেউৰ ঘৰত পাইছোঁহি, কিন্তু আমি সোমাই যাম, লগ কৰাই দিম এতিয়া আপোনালোকৰ। বিশেষ বাইদেউক একো নকওঁ, ইণ্টাৰভিউ ল'লে বাইদেউ বহুত কথা পাতিলোঁ। গতিকে বিশেষ আমনি নিদিওঁ, ভিডিঅ' ক্লিপ কেইটামান আপোনালোকক দেখুৱাম মই। ইণ্টাৰভিউ কি ক'লে বাইদেউৰ অলপ কথা ক'ম, দেখাম। গতিকে বোলো ভিডিঅ'লৈ সোমাই যাওঁ এতিয়া। সেয়া বাইদেউৰ ঘৰলৈ সোমোৱাৰ প্ৰথমতে আছে, দেখিছে। সেইখিনিতে আমি সোমাই যাম এতিয়া। তেতিয়া মই কৈছোঁ আগতে আমি সাহিত্য বা তেনেধৰণে গীত গাইছিলোঁ, সেইবিলাক কথা মনত পৰিলে গগন চন্দ্ৰ গোস্বামীদেৱ তেওঁলোকো আছিলে, যিখিনি মানে পুৰুধা ব্যক্তি তেজপুৰৰ শোণিতপুৰৰ যিখিনি, সেইখিনিক লৈয়েতো প্ৰথম মানে অসম সাহিত্য সভা হৈছিলে। আৰু চিলা বাইদেউ তেনেধৰণে লৈ গৈছিলে গীত গাবলৈ। আৰু বাইদেউৰ ইণ্টাৰভিউ লোৱা হৈ গ'ল, এয়া বহি আছে বাইদেউ, দেখিছে। আমাক ধুনীয়াকৈ চাহ তাহ খুৱাইছে বাইদেৱে, পূৰা নিজৰ তাৰমানে আহি পেলাই এনেকুৱা সৰুৰ পৰা দেখি থকা টিভিত, কিন্তু আজি লগ পাই পেলাই তাৰমানে নিজৰ একদম বৰমাৰ নিচিনা লাগিছে। তাৰমানে আগৰ পৰা লগ পাই থকা তেনেকুৱা লাগিছে। বাইদেউ বহুত বহুত ধন্যবাদ। ছোৱালী যেন লাগিছে ন বাইদেউ বহুৱাই আছে আহি থকা, আমাৰ একদম নিজৰ লাগিছে, আৰু বহুত বহুত ধন্যবাদ। এইপিনে আমাৰ বন্ধু পুলকো আছে। গতিকে চাহ তাহ খোৱালে বাইদেউ, বহুৱাই আছে বাইদেউ অহাৰ পৰাই। আৰু এতিয়াও মনত আছে, আমি ইমানটো সৰু আছিলোঁ তেতিয়া, বুজি পোৱা নাই আৰু ইমান কথা। তেতিয়া টিভি চিভি নাছিলে বাইদেউ আমাৰ তাত, গাঁৱত ইমান টিভি চিভি নাই। আৰু তেতিয়া 2010 আমাৰো তেনেকুৱাই আছিলে। ৰেডিঅ'টোৰ লগতে আমি খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ, শুনিছিলোঁ। এতিয়াও ৰেডিঅ' আমাৰ এই ৰাতিপুৱাৰ পৰা শুনিয়ে আহিছে ন তোমালোকে আহোঁতে। এই অকণমান হিন্দী মাৰ্কা আৰু তাই ছোৱালীজনী, তাই হিন্দী গানবিলাকো শুনে, মোৰো নুশুনা নহয়। তাই ৰাতিপুৱা বন্দনা অনুষ্ঠানৰ পৰা আৰু গীতে মাতে শুনি থাকোঁ, সেইখিনিয়ে আমাৰ জীয়াই থকাৰ সম্বল। তাৰপিছত সৰু আছিলোঁ তেতিয়া, 2010 চনৰ আগৰ কথা। চুৰেঞ্চুৰৰ পুতেকখন তেতিয়া খুব চলিছে। আৰু তাৰপিছত খোৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আপুনি শুনিছে বিহপুৰীয়া খোৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, তেতিয়া তাৰমানে তাত আপোনাৰ ডাঙৰ পৰ্দা লগাই দিছে আৰু গোটেই গাঁৱৰ মানুহে তাত চাবগৈ চুৰেঞ্চুৰৰ পুতেক। তেতিয়া পুৰা ল'ৰা ধপৰা হৈছে, আৰু তেতিয়াও মনত আছে আৰু আপোনাক তেতিয়াৰ পৰা দেখা আৰু চুৰেঞ্চুৰৰ পুতেক বুলি ক'লে আপোনাৰ বাগিচাৰ ল'ৰা ছোৱালী বিলাকে আহি কয় কেতিয়াবা লগ পাব, বাইদেউ আমি দুইটা চাইডে আপোনাক চাইছো, দুইটা চাইডে চাইছো তাৰমানে দুইফালে মুঢ়া পিৰা চব লৈ আহি পেলাই দুইটা চাইডে চাইছো। মই দুইটা চাইডে মানে কি, এই ডাঙৰ স্ক্ৰীণখন লগাই দিয়ে যে, ইটো ফালৰ পৰাও দেখে ইটো ফালৰ পৰা দেখে, তেনেকে কৈছে। হয় হয়, আনন্দ লাগে যে মোক মানুহে পাহৰি যোৱা নাই। বাইদেউ মোবাইল লৈ পেলাই নিজে নাম্বাৰ ছেভ কৰি আছো বাইদেউ মোবাইলত। বাইদেউ আকৌ আহিম নে কেতিয়াবা? আহিবা, ভাল খেপ থাকিলে আহিম বাইদেউ।
এদিন ভাত খাবলৈ ভাত খোৱাকৈ নিজে লৈ আহিম মাংস নালাগে হ'ব নিজে ৰান্ধিবা নিজে খাবা আজিকালিনো কি আৰু ঠিক আছে এবাৰ মাতিছিলে মানে মই কবিতা ভিত্তি এয়া বাইদেউ পোৱা বঁটা আৰু সন্মানসমূহ বাইদেৱে কৈছে এক গুলি মে দুই চিকাৰ বোলে ইণ্টাৰভিউ ল'বলৈ আহিছিলোঁ এতিয়া মই ব্লগ বনাই আছোঁ কিমান এখন বহুত পুৰণি ছবি চাওক এয়া কোন চিনি পাইছে নাই জানো মাজৰগৰাকী হ'ল আমাৰ বাইদেউ আৰু এইপিনে এজনক চিনি পাইছে নাই ক'ব অমিতাভ বচ্চন বেমাৰটোত মোৰ পৰা বিদায় ল'লে কিন্তু তেখেতৰ মোৰ জীৱনত যি অৰিহণা মই কেতিয়াও পাহৰিব নোৱাৰোঁ মনে প্ৰাণে ভাল পোৱা মানুহ এজনক মই চিৰ বিদায় দিব নোৱাৰোঁ যিমানেই নহওক মোৰ কামত সদায় অৰিহণা আছে দৰঙৰ বুকুত আপোনাৰ প্ৰেম হৈছিল নে সফল হ'লনে আপোনাৰ প্ৰেম তেনেকুৱাটো পঢ়ি থকা সময়ত কোনোবা ধুনীয়া ল'ৰা লাগি দেখিছোঁ বা তেনেকুৱা প্ৰেমত পৰাৰ ভাৱটো নাছিল এনেই ভাল লাগে কাৰোবাক ভাল লাগে সেইটো হয় তাৰমানে তোমালোকৰ ফালৰে এই ধুনীয়া ল'ৰা বহুতবিলাক আছিলে বহুতবিলাক আহে হোষ্টেলত থাকে এনেকুৱা কিন্তু প্ৰেম ভাৱত নহয় আৰু মোৰ আৰু এটা চিন্তা আছিল মই দেখিবলৈ বৰ ধুনীয়া নাছিলোঁ গতিকে মই ঠগ খাই যাম কাৰোবাৰ প্ৰেমত পৰিলে সেই ভাৱটো আছিলে মোৰ এনেই তেওঁলোকৰ কৰ্মক মই সদায় যোগ্যতা সম্পন্ন যিবিলাক আছে তেনেকুৱাকৈ ভাল লাগিছিল কিন্তু সেই চিঠি লিখা লিখি বা কাৰোবাক ভাল পোৱা হিয়া দিয়া নিয়া যিটো হয় সেইটো হোৱা নাছিল বা কলেজততো প্ৰায়বিলাক যুৱক যুৱতীৰ এইবিলাক অলপ হ'লেও কাৰোবাৰ লগত ফেলোফিলিছটো থাকে কিন্তু সেইটো ভাৱ আমাৰ তেনেকুৱা নাছিল কেতিয়াবা লগ পালে তুমি ক'ত আছা এতিয়া তেনেকুৱা তেতিয়া তেওঁৰ হয়তো ভাবিছিলে ছোৱালীজনী ক্লাছ কৰি থাকোঁতে মোলৈ চাইছিল বা ময়ো তেওঁলৈ চাইছিলোঁ কিন্তু বিয়া হ'ম বুলি চোৱা নাছিলোঁ তোমালোকৰো তেনেকুৱা কিন্তু উপযুক্ত বয়সত উপযুক্ত মানুহবিলাকৰ কেতিয়াবা হয় সেইটো কিন্তু মই সৰুৰে পৰা এয়াৰফ'ৰ্চৰ মানুহজনক ভাল পাইছিলোঁ মই ক্লাছ 7 মানৰ পৰা ভাল লাগিছিল কিন্তু বিয়া হ'ম বুলি নহয় তেখেতৰ যিখিনি মোৰ প্ৰতি থকা ভাল পোৱা সেইখিনি আৰু তেতিয়াতো আৰু তোমাক মই ভাল পাওঁ এই বুলি ক'ব লগা হোৱা নাছিল বা চিঠি লিখি জনোৱা নাছিলোঁ তেনেকুৱা তোমালোক মোতকৈ পেটৰ পোৱালি লেখীয়া বহুত সৰু তোমালোকক কি ক'ম আৰু কিন্তু মই এয়াৰফ'ৰ্চৰ মানুহ বিশেষকৈ তেখেত ৰাডাৰ অপাৰেটৰ আছিলে খুব ভাল পাইছিলোঁ মোৰ দেউতাৰ বন্ধুও আছিলে তেনেকৈ এয়াৰফ'ৰ্চত হয়তো হ'ব পাৰে সেইটো মোৰ এটা মানে মোৰ অৱচেতন মনত ভাল পোৱাটো হ'ব পাৰে এখেত বহুত ভাল মানুহ আছিলে বৰ ভাল মানুহ আছিলে আৰু এওঁলোকৰ ঘৰৰ লগত মোৰ সম্পৰ্ক এতিয়াৰ নহয় মা আৰু দেউতাই ছাৰ আৰু বাইদেউ বুলি মাতিছিল বিয়নী নাছিলে এতেকে মোকো পঢ়াইছিলে গতিকে ছাৰ বাইদেৱে মই মাতিছিলোঁ তেনেকুৱাকৈ আমাৰ ঘৰুৱা সম্পৰ্কটো আছিলে আৰু এটা সময়ত যেতিয়া এই কথাটো উত্থাপন কৰিলে তেতিয়া মা দেউতাই শিক্ষাগুৰু এই শিক্ষাগুৰুসকলৰ অৰিহণা যথেষ্ট বেছি পিতৃ মাতৃৰ আপোন পৰিয়ালৰ উপৰিও কাৰণ আমি শিক্ষাগুৰুসকলৰ চৰণ চিন্তা কৰোঁ তাৰোপৰি মোৰ এটা ভাল লগা কথা যে মই বৰপেটাৰ মিলন মন্দিৰ ফুকন হল সুন্দৰী দিয়া সত্ৰ এইবিলাকৰ পৰা মোৰ গতিটো আৰম্ভ হৈছিলে আৰু তেজপুৰ বাণ ৰংগমঞ্চত নটসূৰ্য ফণী শৰ্মাদেউ কলাগুৰু বিষ্ণুৰাভাদেউ মোৰ ককা তুলসী দাস আৰু দুলাল গোহাঁই বুলি কয় সকলোৱে আৰু বাণ থিয়েটাৰ যিসকল পুৰুধা ব্যক্তি সেইসকলৰ নাম মই স্মৰণ কৰোঁৱেই সদায় মঞ্চত উঠোঁতেও মই তেওঁলোকৰ স্মৰণ কৰি তেওঁলোকৰ চৰণ চিন্তা কৰোঁ এতেকে এই গতিটো আমাৰ এইসকল পুৰুধা ব্যক্তিৰ আশীৰ্বাদৰ দ্বাৰা বুলিয়ে ক'ব পাৰোঁ আৰু বিজয় শৰ্মাদেউ আছিলে তেতিয়া মই 1975 চনত আৰু আমি আগে জানা বাণ থিয়েটাৰত অষ্টমী নিশা নৱমী নিশা প্ৰায় হেৰি কৰিছিলোঁ নাটক কৰিছিলোঁ আৰু সেইখিনি সময়তে আমাৰ মানে পূজা দুৰ্গা পূজা আৰু সেইখিনি সময়তে দুৰ্গা পূজাৰ পিছত আমাৰ বছৰেকীয়া পৰীক্ষা হৈছিল এতেকে পঢ়া শুনা দিনতে কৰি গধূলি সময়ত মোৰ ভাইটিৰ লগত
জান তালুকদাৰ হওক মোৰ দেউতা হওক দেউতাৰ লগত আহি পেলাই তাত ৰিহাৰ্চেল কৰিছিলোঁ আৰু তেতিয়াতো আৰু এনেকৈ বাহন নাছিলে কেতিয়াবাহে তেনেধৰণে গৈছিলোঁ কিন্তু আমাৰ অভিভাৱকৰ লগত আমি অহা যোৱা কৰিছিলোঁ সেইখিনিতে ঘৰটো আছিল কছাৰীগাঁও বিগ পোষ্টৰ ওচৰত আছিলে আৰু এনে মাহঁতৰ ঘৰ আগতে আমাৰ তেনেই ওচৰা ওচৰি ঘৰ আছিল মোৰ স্বামী বিমলানন্দ দাস তেখেতো হেৰি দৰং কলেজৰ ছাত্ৰ আছিল তাৰপিছত লাহেকৈ কয় বৰপেটাত নহয় তাতো নহয় মোৰ জন্ম শ্বিলঙত মেঘালয় সেইকাৰণে মোৰ নাকটো ফেঁচা নাকটো অকণমান ফেঁচা মেঘালয়ত জন্ম দেউতা কৰ বিভাগত চাকৰি কৰিছিলে তেতিয়া মোৰ জন্ম সেইকাৰণে তাত আৰু মোৰ ককা আছিল চন্দ্ৰকমল ভূঞা মামা ককা আছিলে আৰু মামা ককাৰ সেই গাড়ীখনতেই প্ৰথম মোক কেঁচুৱা অৱস্থাত লৈ আনিছিলে আইতাহঁতৰ ঘৰলৈ আৰু তেতিয়া সেইখিনি সময়ত সকলোবিলাক অফিচে মেঘালয়তে আছিলে দেউতা গিৰীন্দ্ৰ কুমাৰ যে নতুন প্ৰজন্ম যাতে আমাক পাহৰি নাযায় কাৰণ আমি এটা সময়ত এটা ভেটি তৈয়াৰ কৰিছিলোঁ যে দৰং মহাবিদ্যালয়ত আমি কেৱল যে গীত মাত পৰিৱেশন কৰিছিলোঁ নাটক থিয়েটাৰ কৰিছিলোঁ সেইটোৱেই নহয় যে তাৰ যিখিনি শিক্ষাগুৰু আছিলে যিখিনি শিক্ষাগুৰুৱে আমাক শিক্ষা দিছিলে সেই মুহূৰ্তত সেই সশ্ৰদ্ধ প্ৰণিপাত তেওঁলোকক জনাইছোঁ এই মুহূৰ্তত কাৰণ তেওঁলোকে আমাৰ